শাহৰুখ খান আৰু মাইক টাইছনৰ পিছত এইবাৰ মক্কাত উপস্থিত হ'ল বিখ্যাত টিকটকাৰ জান্নাত জুবাইৰ আৰু আয়ান জুবাইৰ। উমৰা হজ সম্পন্ন কৰিবলৈ মক্কাত উপস্থিত হ'ল বিখ্যাত টিকটকাৰ জান্নাত জুবাইৰ আৰু আয়ান জুবাইৰ। যোৱা শুক্ৰবাৰে জান্নাত জুবাইৰে সামাজিক মাধ্যমত ফটো আপলোড কৰি জনালে এই কথা। এই বিষয়ে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। মক্কাত উপস্থিত হ'ল বিখ্যাত টিকটকাৰ জান্নাত জুবাইৰ আৰু আয়ান জুবাইৰ। মক্কাত ভাতৃ আয়নাৰ সৈতে খাত্ৰকে খিলাৰী জান্নাত জুবাইৰে সম্পন্ন কৰি আছে উমৰাহ। শুকুৰবাৰে 23 ডিচেম্বৰে ইণ্টাৰনেটত জান্নাত জুবাইৰে শ্বেয়াৰ কৰিলে প্ৰথম উমৰাহৰ ছবি। বৰ্তমান প্ৰতিষ্ঠিত প্ৰভাৱশালী অভিনেত্ৰীগৰাকীয়ে পবিত্ৰ চহৰ মক্কালৈ কৰা তীৰ্থযাত্ৰাৰ বিষয়ে অনুৰাগী আৰু অনুগামীসকলৰ সৈতে ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কেপশ্যনত লিখিছে, জুম্মা মুবাৰক, আমাৰ প্ৰথম উমৰাহ আলহামদুলিল্লাহ সম্পূৰ্ণ কৰিলে। পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুষ্কা সেন, ৰোশনী ৱালিয়া আদিয়ে কমেণ্ট ছেকশ্যনত জান্নাত আৰু আয়নাৰ ওপৰত মৰমৰ বৰষুণ দিলে। ইফালে 3 দিন পূৰ্বেও জান্নাতে ছৌদি আৰবৰ ফটো কিছুমান ইণ্টাৰনেটত আপলোড কৰিছিল। ফটোবোৰত আমি দেখিবলৈ পাওঁ যে অভিনেত্ৰীগৰাকীৰ লগত আছিল অভিনেত্ৰীগৰাকীৰ পিতৃ মাতৃ আৰু ভাতৃ আয়ান। দিল মিল গায়ে, কাহি আব না ৰাহে তেৰা কাগজ কোৰা, হাৰ জিত অৰ ফুলৱা আদি অনুষ্ঠানত শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল জান্নাত জুবাইৰে। টিভিৰ বিশিষ্ট মুখ হিচাপে পৰিগণিত হোৱাৰ উপৰিও এতিয়া ইনষ্টাগ্ৰামত 45 মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে। বিখ্যাত ছবি নিৰ্মাতা ৰোহিত ছেট্টীৰ খাত্ৰকে খিলাৰী 12ত দেখা গৈছিল জান্নাতক। নিউজ ডেস্ক, এণ্ড টাইম।